sersalem জংঘলত খোজকাঢ়ি মোৰ ভাগৰ লাগি গৈছে ককা। হয় নেকি চিন্তু? মই পিছে তোক লাল চন্দন দেখাম বুলি ইয়ালৈ লৈ আহিছিলোঁ। হয়তো কোন হয় ককা? এই জংঘলৰ মাজত মোৰ ভয় লাগিছে। মই হলো পুষ্পা, এই sersalem জংঘলৰ মই লাল চন্দন মাফিয়া। মে ঝুকেগা নেহি সালা। ভয় নকৰিবি চিন্তু, তাৰ নাম পুষ্পা। কিন্তু ককা, এই লাল চন্দন মাফিয়া মানে নেকি? মই ৰঙা চন্দন বা ভাৰতৰ ৰঙা সোণৰ মাফিয়া। ৰঙা চন্দন, যাৰ অন্য নাম ৰক্ত চন্দন, কাৰণ ইয়াৰ বাবেই আজিলৈকে বহুতো তেজ বৈ গৈছে। ৰঙা চন্দন পৃথিৱীৰ একমাত্ৰ ভাৰততেই পোৱা যায়। গোটেই পৃথিৱীত চন্দনৰ প্ৰায় 16টা প্ৰজাতি আছে। ইয়াৰে ৰঙা চন্দনৰ বৈজ্ঞানিক নাম টেৰোকাৰ্পাছ চেণ্টিনেলাছ। ৰঙা চন্দন 1 কেজি দাম প্ৰায় 25,000 পৰা 30,000 টকা। এজোপা গছৰ পৰা প্ৰায় 20ৰ পৰা 25 কেজি লাল চন্দন ওলায়, মানে এজোপা গছৰ দাম প্ৰায় 5ৰ পৰা 6 লাখ টকা হ'ব। ৰঙা চন্দন গছৰ উচ্চতা 8ৰ পৰা 11 মিটাৰ হ'ব। এই ৰঙা চন্দন পৃথিৱীত বৰ দুৰ্লভ। ই মুখ্যতঃ অন্ধ্ৰপ্ৰদেশৰ চিত্তুৰ, কাডাপ্পা, কৰ্নুল আৰু নেলোৰ ডিষ্ট্ৰিক্টত পোৱা যায়। sersalem পাহাৰৰ মাটিৰ গুণাগুণৰ কাৰণে ইয়াত ভাল ৰঙা চন্দনৰ উৎপত্তি হয় চিন্তু। sersalem পাহাৰৰ ৰঙা চন্দনৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত বহুত ভাল মূল্য আছে। যদিও বা কোনো ঠাইত ৰঙা চন্দনৰ খেতি কৰা হয়, তথাপিতো ইয়াৰ গুণাগুণ ইমান উন্নত নহয়। ৰঙা চন্দন গছৰ গুণৰ ওপৰত নিৰ্ভৰ কৰি ইয়াক A, B আৰু C গ্ৰেডিং কৰা হয়। sersalem পাহাৰত ইউৰেনিয়াম, আইৰণ, গ্ৰেফাইট আৰু কেলছিয়াম যথেষ্ট পৰিমাণ আছে। সেইবাবে ইয়াত গছৰ বৃদ্ধি সোনকালে হোৱাৰ লগতে গুণাগুণো বৃদ্ধি হয়। sersalem পাহাৰত এজোপা গছ 20 বছৰত পূৰ্ণবয়স্ক হয়। য'ত নেকি খেতিৰে কৰা ৰঙা চন্দন গছ তৈয়াৰ হ'বলৈ 30ৰ পৰা 40 বছৰ লাগে আৰু ইয়াৰ গুণাগুণো ইমান উন্নত নহয়। ৰঙা চন্দন চীন, জাপান, ৰাছিয়া, ছিংগাপুৰ আৰু মালয়েছিয়াত বহুত ডিমাণ্ড আছে। ইয়াৰ ডিমাণ্ড আৰু মূল্যৰ প্ৰতি লক্ষ্য ৰাখি বিদেশলৈ ইয়াৰ বহুত চোৰাং কাৰবাৰ হয়। লাল চন্দন গছৰ ব্যৱহাৰ মূলতঃ ঔষধ বনোৱা, কচমেটিক সামগ্ৰী, ফাৰ্ণিচাৰ আৰু কিছুমান বিশেষ মিউজিকেল ইনষ্ট্ৰুমেণ্টত হয়। লাল চন্দনক ঘাঁ ঠিক কৰা, কিডনীৰ লগত জড়িত ৰোগ, তেজ চাফা কৰা আদি কামত ব্যৱহাৰ কৰা হয়। বিশেষকৈ চীনৰ লগত লাল চন্দনৰ চোৰাং ব্যৱসায়ৰ এখন ডাঙৰ বজাৰ আছে। বছৰি প্ৰায় 20,000 কোটি টকা মানৰ এই লাল চন্দনৰ চোৰাং ব্যৱসায় হয়। sersalem পাহাৰৰ 2 লাখ হেক্টৰ ভূমিত থকা লাল চন্দন গছৰ প্ৰায় আধা ইতিমধ্যে নাইকিয়া হৈ গৈছে। সেইবাবে চৰকাৰে ইয়াৰ চোৰাং ব্যৱসায় ৰোধ কৰিবৰ বাবে বিশেষ টাস্ক ফ'ৰ্চ গঠন কৰিছে। আশা কৰোঁ চৰকাৰ এদিন সফল হ'ব আৰু লাল চন্দনৰ চোৰাং ব্যৱসায় ৰোধ কৰিব। ব'ল চিন্তু, এতিয়া আমি যাওঁগৈ।